হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে মেক্ৰনি পাস্তা। ৰেষ্টুৰেণ্টৰ দৰে টেষ্টি পাস্তা ঘৰতো বনাব পাৰি। প্ৰথমতে মই হোৱাইট চচ বনাই ল'ম, অলপ ভেজিটেবল এড কৰিম। পাস্তাৰ ৰেচিপিটো মই আজি বনাবলৈ লৈছোঁ। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মেক্ৰনি পাস্তা 2 পেকেট লৈ লৈছোঁ। এতিয়া গেছৰ ওপৰত কেৰাহী এটা উঠাই গৰম পানী হ'বলৈ দিছোঁ আৰু ইয়াতে নিমখ অকণমান দি দিম, লগতে তেল এচামুচ দি দিম। তেতিয়া মেক্ৰনিখিনি এটা এটা হৈ থাকিব। পানীখিনি গৰম হৈ আহিছে আৰু ইয়াতে মই মেক্ৰনিখিনি দি দিলোঁ আৰু এতিয়া ভালদৰে লৰাই থাকিব লাগিব আৰু এই মেক্ৰনিখিনি 80%লৈকে সিজাই ল'ব লাগিব। চাব যাতে বহুত বেছি সিজি নাযায় আৰু এইখিনি অকণমান লৰাই এয়া বইল কৰি থাকিব লাগিব আৰু চাই থাকিব লাগিব বাৰে বাৰে যাতে একেবাৰে সিজিও নাযায়। 5 মিনিট বইল কৰাৰ পিছত এয়া চাওক মেক্ৰনিখিনি হৈছে। এতিয়া মই বেলেগ এটা খৰাহীত উলিয়াই লৈছোঁ যাতে পানীখিনি ওলাই যায় আৰু ইয়াতে মই অকণমান তেল সানি পেলাই মেক্ৰনিখিনি মিলাই ল'ম আৰু ইয়াতে মই ঠাণ্ডা পানী ঢালি দিয়া নাই। ঠাণ্ডা পানী ঢালি দিলে মেক্ৰনিখিনিৰ টেষ্টটো নাইকিয়া হয়, এইটো কাৰণে মই তেল অকণমান সানি থৈ দিছোঁ। চাব খুব ধুনীয়া এটা এটাই হৈ থাকিব আমাৰ এই মেক্ৰনিখিনি। হোৱাইট চচ বনাবৰ কাৰণে গেছৰ ওপৰত কেৰাহী এটা উঠাই অকণমান তেল দি দিলোঁ আৰু লগতে বাটাৰ অকণমান দি দিছোঁ আৰু এই বাটাৰখিনি অকণমান গলি গ'লেই মই ইয়াতে ময়দা 2 চামুচ দি দিলোঁ আৰু এই ময়দাখিনি ভালদৰে এই বাটাৰ আৰু তেলৰ লগত অলপ সময় ভাজি ল'ব লাগিব। ময়দাৰ কেঁচা গোন্ধটো যোৱালৈকে অলপ সময় ভাজি থাকিব লাগিব আৰু ইয়াতে অলপ ভাজি লোৱাৰ পিছত মই এতিয়া ইয়াতে আমুল গাখীৰ অলপকৈ দি পেলাই এই হোৱাইট চচখিনি বনাই ল'ম। এয়া চাওক গাখীৰ দি পেলাই মই লৰাই আছোঁ আৰু ইয়াতে মই সম্পূৰ্ণ এগিলাচ গাখীৰ দি দিলোঁ আৰু এনেকৈ লৰাই খুব ভালদৰে আৰু কোনো লাম্পছ নথকাকৈ এই হোৱাইট চচখিনি বনাব লাগিব। লৰাই থাকিব লাগিব যাতে কেৰাহীত লাগি নধৰে আৰু ইয়াতে মই আমুল চীজ এটুকুৰ দি দিছোঁ আৰু এই চীজ দিলে হোৱাইট চচৰ টেষ্টটো আৰু অকণমান বেছি ভাল হয় খাবলৈ। আৰু এতিয়া মই আমুল চীজখিনি গলি যোৱালৈকে অকণমান সময় লৰাই এনেকৈ ভাজি থাকিম। লাইট আৰু ক্ৰিমি টেক্সচাৰ এটা অহালৈকে আমাৰ এই হোৱাইট চচখিনি এনেকৈ লৰাই অলপ সময় বইল কৰিব লাগিব। আজিৰ এই হোৱাইট চচ পাস্তাৰ লগত ভেজিটেবলো অকণমান এড কৰি ল'ম। গেছৰ ওপৰত কেৰাহী এটা উঠাই 2 চামুচ তেল দি দিম আৰু ইয়াতে বাটাৰ অকণমানো দি দিছোঁ। বাটাৰখিনি অকণমান গলি যোৱালৈকে এনেকৈ লৰাই থাকিব লাগিব। এতিয়া ইয়াত কাটি লোৱা পিঁয়াজ, গাজৰ আৰু কেপচিকাম দি পেলাই মই এই ভেজিটেবলখিনি অলপ সময় ভাজি ল'ম। কুটি লোৱা নহৰুখিনি এই ফ্লেভাৰৰ কাৰণেই দিয়া হৈছে আৰু এই পাস্তাটোত কুটি লোৱা নহৰুখিনি দিলে চাবচোন খুব ধুনীয়া এটা টেষ্ট হয় আৰু খুব বেছি ভাজিব নালাগে। এই চব্জিখিনি অকণমান হাফ বইল কৰাৰ নিচিনাকৈ অলপ সময় ভাজি থাকিব লাগিব। কেপচিকামখিনিও খুব বেছি ভাজিব নালাগে। এতিয়া ধুনীয়াকৈ অকণমান ৰোষ্ট কৰি পেলাই এই চব্জিখিনি আমাৰ হৈ যাব। এয়া চাওক অকণমান নিমখ দি দিছোঁ। ইয়াতে অকণমান মই ব্লেক পেপাৰ দি দিম। চব্জিখিনি এয়া 2 মিনিটৰ কাৰণে মই এনেকৈ ভাজি লৈছোঁ যাতে কেঁচা গোন্ধটো যায় আৰু গাজৰখিনি যাতে অকণমান কোমলি যায় তাৰ কাৰণে এনেকৈ এইখিনি ভাজি লৈছোঁ আৰু খুব বেছি ভাজিব নালাগে। এতিয়া চব্জিখিনিও ফ্ৰাই কৰি হৈ গ'ল। এয়া বনাই থোৱা হোৱাইট চচখিনি ক্ৰীমৰ দৰেই হৈছে আৰু ইয়াতে মেক্ৰনিখিনি এতিয়া মিক্স কৰি ল'ম। এয়া চাওক মেক্ৰনিখিনিও খুব এটা হৈ আছে, কোনো বেছি একেবাৰে লাগি ধৰা নাই, খুব ধুনীয়া এটা হৈছে আৰু এইখিনি ভালদৰে লৰাই এবাৰ মিক্স কৰি ল'ম আৰু লগতে ইয়াত মই ভেজিটেবলখিনিও ইয়াতে মিক্স কৰি ল'ম আৰু যাতে হোৱাইট চচৰ লগত এয়া মেক্ৰনি আৰু ভেজিটেবলখিনি খুব ভালদৰে মিক্স হৈ যায়। ঠিক তেনেকৈ অলপ সময় এনেকৈ লৰাই অলপ সময় গেছৰ ফ্লেমটো ল'ত ৰাখি পেলাই মই এনেকৈ হোৱাইট চচৰ লগত অলপ সময় ভাজি লৈছোঁ আৰু ইয়াতে অলপমান নিমখ দি দিলোঁ আৰু ব্লেক পেপাৰো অকণমান দি দিছোঁ। ব্লেক পেপাৰটো দিলে ভাল হয়, টেষ্টটো আৰু অলপ বেছি ভাল হয় আৰু ইয়াতে আমুল চীজ অকণমানো দি দিলোঁ
আমুল চিজটো পটককৈ দোকানত পোৱা যায়, সেইটো কাৰণে মই আমুল চিজটোৱে ব্যৱহাৰ কৰিছোঁ। আৰু এয়া অলপ সময় লৰাই লৰাই ভাজি থাকিব লাগিব ল' ফ্লেমতে। আৰু এয়া পাস্তা ৰেডি হৈ গ'ল। আজিৰ এই হোৱাইট চচ পাস্তা ৰেচিপিটো সঁচাকৈ বহুত ধুনীয়া হৈছে, খাবলৈও সোৱাদ হৈছে। আৰু এনেকৈ আপোনালোকেও ঘৰতে বনাই খাব পাৰে অতি সহজতে। দেখিবলৈও খুব ধুনীয়া হৈছে আৰু খাবলৈও খুব টেষ্টি হৈছে। আজিৰ এই ৰেচিপি ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে, আৰু যদি ভাল লাগিলে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে এতিয়ালৈকে মোক ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কৰি দিব। আৰু আজিলৈ আহিছোঁ, থেংক ইউ।